আজি কোনো চাৰ্টাৰ নাই আজি স্কুল বন্ধ মই তহঁতক এনে মাতি আনিলো বেটা স্কুল 25 ডিচেম্বৰত স্কুল খুলে খ্ৰীষ্টমাছৰ বন্ধ আজি বল তহঁতক মাতি আনিলো আমাৰ ঘৰত পাৰ্টি আছে আজি সেইকাৰণে আনিছো তহঁতক বুদ্ধি কৰি স্কুলত যে কোনো কিতাপ নপঢ়াই ইয়াতে বল বল আজি খ্ৰীষ্টমাছ এনে ঠগি আনিলে না খ্ৰীষ্টমাছ বুলি এনে কিয় মাতিব লাগে খ্ৰীষ্টমাছ বুলি স্কুল নাই এনে ঘৰতে পঢ়ি থাকিব পাৰিলো হয় হে বেটি এনে একে তাই চুকা দেখা নাই নে একে খ্ৰীষ্টমাছৰ দিনাখন তাই কিতাপ পঢ়ে ঘৰত যা এতিয়া বহি থাক তোক কোনে মাতিছিল স্কুল হে যা ঘৰত যা নিজে আহিবি আৰু এতিয়া আকৌ লেবেল দিব আহিছ যা আই ল'ৰা ছোৱালীহঁত আজি ডাঙৰকে খ্ৰীষ্টমাছ পাতিছো আমাৰ ঘৰত তহঁতে জানো না আমি খ্ৰীষ্টান বুলি গতিকে আমাৰ ঘৰত মস্ত ডাঙৰ এটা পাৰ্টি পাতে তহঁতক তাতে মই লৈ যাম আমাৰ ঘৰত যাবি না কোন যাবি হাত নাং এই গোটেইবিলাক যাব ওলাইছে নেকি দে ভাল হ'ব পাৰ্টিখন কৰি জমিব বল চবে ওলা কিন্তু কিছুমান মানুহক ভাল নালাগে গম পাইছেনে পাৰ্টিত গ'লে একদম বকবাছ হৈ যাব পাৰ্টিটো এনেকুৱা মানুহ নোযোৱাই ভাল হ'ব নেকি জানিছেই চাগে কাক কৈছো মই মোক কৈছ নেকি ধনী মানুহৰ পাৰ্টি হয় তহঁতৰ নিচিনা সৰু মানুহে গৈ তাতে এনজয় কৰিব নোৱাৰে তহঁতে ঘৰতে পঢ়ি থাক গম পাইছ আমাৰ এইবিলাক পাৰ্টি এনজয় কৰা টাইম ভাই খ্ৰীষ্টমাছ পাৰ্টি হয় ডাঙৰ মানুহ আহিব খোৱা বোৱা চলিব এইবিলাক তহঁতে খাই হজম কৰিব নোৱাৰা বমি কৰি দিবি গতিকে মোৰ হিচাপত তহঁতে যোৱাই ভাল নহ'ব আৰু দুখীয়া মানুহ এইবিলাক খ্ৰীষ্টমাছ পাৰ্টিত ভাল নালাগেতো আহিলে আমাক দুখীয়া মানুহ পাৰ্টিত নাযাওঁ আমি দুখীয়া মানুহক নামাতো দেচোন তাৰ পাছতো যদি চাব মন যায় আমাৰ ধনী মানুহৰ পাৰ্টি বিলাক আহি যাবি বাৰু একপাক চাই যাবি কেনেকা কৰো আমি পাৰ্টি নে কি কয় বন্ধুবিলাক আহি যাবি জলদি যাম ঐ তহঁতে চবে সোনকালে আহিবি দেই মই কিন্তু দেৰি কৰি থাকিলে ভাল নাপাওঁ আজি ফুল পেট মাৰিব পাৰিম যেন পাইছো দেই আজিতো খ্ৰীষ্টমাছ পাৰ্টি পাতিছে নে ট্ৰফিকৰ ঘৰত ঐ তহঁতে মোৰ লগতে যাবি নে এনে অকলে যাবি তহঁতে কৈ দিবি আকৌ খাই কিন্তু বৰ মজা লাগিব দেই ধনী ঘৰৰ মানুহৰ পাৰ্টি তাতে কি যে দিব খাবলে মজা লাগিব দেই ঐ বল সোনকালে যাওঁ আকৌ এইফালে পাৰ্টিত যাব লাগিব ন খ্ৰীষ্টমাছ পাৰ্টি বল জলদি যাওঁ জিংগল বেল জিংগল বেল জিংগল বেল কি মজা লাগিব আজি খ্ৰীষ্টমাছ পাৰ্টি এতিয়ালৈকে আহি পোৱা নাই এইকেইটা ইমান দেৰি লাগে নেকি ধনী ঘৰৰ পাৰ্টিত মাতিছো সোনকালে আহিব লাগে সিহঁতৰ চেলাড দি আছো ৰ এনেকুৱাকে খুৱাম নহয় খ্ৰীষ্টমাছ তহঁতক হাগি যোৱাকে খুৱাম ৰ আমাক মাতি কিনি ইয়াতে সি একদম ওপৰত কি চিন্তা কৰি আছে ট্ৰাফিক কি হ'ল পাৰ্টি ক'ত খ্ৰীষ্টমাছ এই চালা ধনী মানুহৰ কথা লেবেল চতাৰ এতিয়ালৈকে পাৰ্টি কোনো নাই আহিছ ইমান দেৰিকে লাউমুৰা আৰু বাকী কেইটা ক'ত লাউমুৰা বুলি কয় মাথা চিঙি দিম হলে একদম লাউমুৰা নামুৰা কৰে তাক কিহে শিয়াল বহু চেলা তোৰ ঘৰত আহিছো বুলি দম দিব নালাগে অমেশা আমি ধনী হয় হে পাৰ্টি দেখোন আৰম্ভ হোৱাই নাই আৰু মিঠাই চিঠাই ক'ত খ্ৰীষ্টমাছৰ মিঠাই নাই দেখোন ইছ বেটা মিঠাই খোৱা ধান্দা তাৰ খাবি ৰ চবে আহিলক চালা মিঠাই খাব আহিছে খাই পোৱা নাই মিঠাই কেইটা পেটটো চালা কেৰেলা হৈ গৈছে খাই তোৰ খাবি ৰ মেৰি খ্ৰীষ্টমাছ মেৰি খ্ৰীষ্টমাছ মেৰি হেই মেৰি আহিছে দেখোন একবাৰ মাতোতে আহি গৈছে চালা ভিক্ষাৰী কৰবা চালা তাৰ ঘৰত মই খাব নাযাওঁ মোৰ ঘৰত চালা ধনী মানুহৰ ঘৰত খাব আহিছি লাভেল দি আছো ৰ বাটি গম পাই যাবি ট্ৰাফিক কোন হয় হেই তহঁতে ইয়াতে বহ মই তহঁতৰ কাৰণে মিঠাই লৈ আহো আমি আছো যা মিঠাই লৈ আনি যা ফটাফট বেটি এক মিঠাই খুৱাই আছো ৰা মই ক'ত বহিম এতিয়া হাই ফিন্টু বহিবলৈ জেগা দিয়া না মোক জিংগল বেল জিংগল বেল জিংগল বেল अरे यार तुम लोग ऐसे क्यों बैठे हुए हो थोड़ा तो मस्ती होना चाहिए ना एकदम चल हट भिखारी कहीं का मुझे गद हिपा है पैसे साला बहुत टेस्टी है
আরে ভাই কিমান খাবি খা খা মোৰ ঘৰতে দি খাবি আৰু এটা কেক আনি আছো 1 মিনিট আই গলো কেক কেক কোনে খাবা খাই মজা লাগিব দে টপে মেৰি কি হ'ল নো মেৰি অকলশৰে তাত গৈ কান্দি আছে যে মেৰিকো মাতাকো কেক খাবলে আরে বাদ দে না এ ভিখারি হয় তাতে থাকক চাই থাকক আমি এনজয় কৰো ওই বাইরে যা বল বাইরে খেলো সবে কেবা ছেলেটা তুন কোলে কেকো গালে মুখ দুখিয়া বলে ভিখারি বলে আইলে আর মুখ খাবনে দিলে হে গড কেউ বলো করে না কোয়া কইতে হতে মধু খেয়ে গেলে মুখ বহুত হাইছে প্লিজ সান্তা তুমি আহি যোৱা না প্লিজ সান্তা আঙ্কেল ওই কি হল বে আমার সান্তা বুড়া নাই নাকি এবার এবার যদি বুড়া ফালতু বস্তু দিয়ে নয় সালা বুড়ার দাড়ি ছিঁড়ে ছিঙে দিম এই বাচ্চা পার্টি কি খবর মই তোমালোকৰ সান্তা খুৰা আহি গলো তোমালোকক ধুনীয়া ধুনীয়া গিফ্ট দিবলে এই পকা বুড়া আমাক গিফট দিব বলে কি বা গিফট দিয়ে আগৰ নিচিনা সৰু গিফট দিলে কিন্তু চালা এবাৰ বুড়া দাড়ি চালি ছিঙি দিম আকৌ গম পাব পকা বুড়া মোক গাড়ী লাগিব সান্তা খুৰা মোক হলে গাড়ী লাগিব দেই হ'ব হ'ব তোমালোকক চবকে গিফ্ট দিম এইটো লোৱা তোমাৰ গিফ্ট এইটো কাৰ গিফ্ট টফিকৰ মেৰি মোৰ ওচৰত হা কিয় তুমি কান্দি আছা সবে মোক ভিখাৰী বুলি আহিছে মোক কোনো পাৰ্টি ডেন্স কৰিব দিয়া নাই সবে কেক খালে মোক কেক খাবলৈ নিদিলে মই দুখীয়া কাৰণে মোক চেলিব্ৰেট কৰিব নিদিলে সান্তা আঙ্কেল মেৰি সেইকাৰণে হ'বলা তুমি কান্দি আছা নাপায় নহয় কান্দিব আজি খ্ৰীষ্টমাছ হয় খ্ৰীষ্টমাছত সদায় সকলোৱে ফূৰ্তি কৰিব লাগে ধনী দুখীয়া বুলিবলৈ কোনো নাই ইয়াত খ্ৰীষ্টমাছ পাৰ্টি চবে চেলিব্ৰেট কৰিব পাৰে নাকান্দিবা মেৰি হ'ব আঙ্কেল কোৱাচোন মেৰি তোমাক কি গিফ্ট লাগিব মোক একো নালাগে সান্তা আঙ্কেল সেইটো কেনেকুৱা কথা সব বাচ্চাই গিফ্ট লৈছে তুমি কিয় নলবা তুমিও গিফ্ট ল'বা মই তোমাক এটা ধুনীয়া গিফ্ট দি আছো ৰবা লোৱা তোমাৰ গিফ্ট থ্যাংক ইউ সান্তা আঙ্কেল তাইক কিমান ধুনীয়া গাড়ী দিছে পকা বুঢ়া চেলা আজি পৰা কোনো ফেষ্টিভেল চেলিব্ৰেশ্যন নকৰো ৰ চেলা এতিয়া আমি সান্তা আঙ্কেলৰ কাৰণে এটা গান গাম হেই জিংগল বেলৱা বাজেলা পকি দাড়িওয়ালা বুদ্ধা চোলা লেকে ভাগেলা হেই জিংগল বেলৱা Merry Christmas, Bacha Party. Bye bye. Merry Christmas, Santa Claus. Merry Christmas, Santa Uncle. Bye bye. Salah paka bura. Ikut tadi bunuh oleh bal gift. Ani pak kuno Christmas celebration nokoro. Bye bye. Bye bye. Salah bura. একদম দাড়ি ছিঙি দিব মন কৰিছিল চালা ওচৰত নাপালো বুলি হাজি নহলে বুঢ়া গাড়ীখনে ৰাখি পেলাই থৈ দিলোহেঁতেন মেৰি ক্ৰিছমাছ